ভিডিঅ'লৈ। আজি ভিডিঅ'টো বনাবলৈ একেবাৰে মন নাছিলে, একেবাৰে মন বেয়া। জনপ্ৰিয় কণ্ঠশিল্পীজন আৰু আমাৰ মাজত একেবাৰে নাই। মই পোনপটীয়াকৈ আপোনালোকক কৈ দিছোঁ। আজি আৰু একো আপোনালোকক ৰখাই নথওঁ, মনটো ইমানেই বেয়া লাগিছে নহয়। হ'লেও আপোনালোকে বহুতে হয়তো খবৰটো এতিয়ালৈকে পাইছে আৰু বহুতে নাই পোৱা। ভাবিলোঁ আপোনালোককো মোৰ লগতে আপোনালোককো খবৰটো দিওঁ। একেবাৰে ভাষাৰে বুজাব পৰা নাই আপোনালোকক এনেকুৱা লাগিছে মনটো। আমি জন্মৰে পৰা যি জন্মৰ গান শুনি আহিছোঁ, যি অসমীয়াৰ তেজে তেজে হিৰে হিৰে ক'বলৈ গ'লে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে মই কাৰ কথা ক'বলৈ গৈ আছোঁ। কৈছোঁ আপোনালোকে শুনিও আচৰিত হ'ব। ক'বলৈ ভাষা নাইকিয়া নিচিনা হৈছে। মই আৰু বেছি আপোনালোকক হেৰি কৰি নথওঁ। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ হিয়াৰ আমঠু ক'বলৈ গ'লে জুবিন দা আৰু আমাৰ মাজত নাই। তেখেতে ছিংগাপুৰলৈ গৈছিলে আৰু ছিংগাপুৰত প্ৰগ্ৰেম কৰিবলৈ যাওঁতে তেখেতৰ বিয়োগ হৈছে। ক'বলৈ ভাষা নাইকিয়া নিচিনা হৈছে। কি বুলি ভিডিঅ'টো বনাম, একেবাৰে ভাষাহীন হৈ পৰিছে। তেখেতক লৰালৰিকৈ চিকিৎসালয়লৈ নিয়া হৈছিলে, কিন্তু তেখেতৰ হৃদযন্ত্ৰই কাম নকৰাৰ বাবে তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এতিয়া অসমবাসীয়ে কেনেধৰণে কথাটো সহজভাৱে ল'ব, তাকে মই ভাবিছোঁ। যিহেতুকে ময়ো কথাষাৰ সহজভাৱে ল'ব পৰা নাই যে কথাটো সঁচা নে মিছা। কিন্তু মই বহুতকেইটা নিউজ চোৱাৰ পিছতহে মই আপোনালোকক খবৰটো দিছোঁ। কাৰণ এনেকুৱা এটা ইমান ডাঙৰ খবৰ মিছাকৈ কোৱাটো ইমান এটা অপৰাধজনক। সেইকাৰণে মই বহুতকেইটা নিউজ চাই ল'লোঁ আৰু বহুত ভাবি চিন্তিহে ভিডিঅ'টো বনাইছোঁ যে আপোনালোককো খবৰটো দিওঁ। ভাবকচোন এতিয়া কেনেকুৱা এটা পৰিস্থিতি হ'ব। নিউজবিলাকৰ তলতো কমেণ্টবিলাক চবেই কৈছে আপোনালোকে কিয় মিছা নিউজ বজাইছে, কিয় মিছা। কিন্তু মিছা নহয়, এয়াই সত্য। জুবিন দা আৰু আমাৰ মাজত নাই। কথাষাৰ কেনেধৰণে সহজভাৱে ল'ব পাৰিম ভাবিয়ে কিবা লাগিছে। জুবিন দা ইমান সোনকালে যে আমাৰ মাজৰ পৰা গুচি যাব আমি কেতিয়াও ভবা নাছিলোঁ। কি হ'ব, কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব আপোনালোকে ভাবকচোন। কথাষাৰ শুনিয়ে মই আপোনালোকক লৰালৰিকৈ খবৰটো দিওঁ বুলি ভাবিলোঁ। যিহেতুকে প্ৰত্যেকটো খবৰ বা যিবিলাক দিব পৰা খবৰ আপোনালোকক দিওঁ, সেইটো কাৰণে ভাবিলোঁ এইটো খবৰ আপোনালোকক দিওঁ। কথাষাৰ মই ভিডিঅ'টো বনাবলৈ বহুতবাৰ ভাবি লৈছোঁ। মই ভিডিঅ'টো কেনেকৈ বনাম, আপোনালোকৰ আগত কেনেকৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিম। এনেই কথাষাৰ মনত ভাবি থকা আৰু ভিডিঅ' প্ৰস্তুত কৰাৰ মাজত বহুত পাৰ্থক্য। সেইটো কাৰণে মই বহুতবাৰ ট্ৰাই কৰিছোঁ, বহুতবাৰ কাটিছোঁ। তাৰপিছতহে মই ভিডিঅ'টো বনাইছোঁ। সঁচাকৈ মনটো বহুত দুখ লাগিছে। কেনেধৰণে মনটোক তাকে বুজাব। আমাতকৈ আগৰ প্ৰজন্মৰ জুবিন দাৰ গান শুনি ক'বলৈ গ'লে দেখি শুনি আমি ডাঙৰ হৈছোঁ। আৰু জুবিন দা বুলি ক'লে আমাৰ হিয়াৰ আমঠু। য'তেই প্ৰগ্ৰেম হওক বা জুবিন দা বুলি ক'লে জুবিন দাৰ নতুন এটা গান ওলাওক বা জুবিন দাৰ চিনেমা এখন ওলাওক বা জুবিন দা বুলি ক'লে আমি সকলোৱে এটা বিশেষ এটা ক'বলৈ গ'লে তেনেকুৱা এজন ব্যক্তি আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি যাব বুলি আমি কেতিয়াও ভবাই নাছিলোঁ। বাৰু যিটো ঘটনা হৈ গ'ল আমিতো সেইটো একো নোহোৱা কৰিব নোৱাৰোঁ বা জুবিন দাক আমি আকৌ ঘূৰাই আনিব নোৱাৰোঁ। জুবিন দাৰ আত্মাটো য'তেই আছে আমি সকলোৱে তেখেতে শান্তিৰে থকাটোৱে বিচাৰোঁ। তেখেতৰ সদগতি কামনা কৰিছোঁ। সেয়াই আৰু বিশেষ একো মই এই মুহূৰ্তত ক'ব নোৱাৰোঁ। আপোনালোকক আৰু যদি বিশেষ কিবা কেনেকুৱা ধৰণে মৃত্যুবৰণ কৰিলে বা কিহৰ কাৰণে সেইখিনি যদি মই কিবা আপডেট পাওঁ আপোনালোকক জনাম। আৰু মই বিশেষ একো ক'ব নোৱাৰোঁ। সেই খবৰটোকে আপোনালোকক এই মুহূৰ্তত দি দিওঁ।